অসম ব্লগ নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ইংৰাজী 26 জুলাই 2023 তাৰিখ বুধবাৰ দিনা লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দ্বাৰা আয়োজন কৰা সম্বৰ্ধনা আৰু শৈক্ষিক উত্তৰণ সভাত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি টেট উত্তীৰ্ণ শিক্ষকসকলৰ সন্তান ক্ৰমে শ্ৰী সত্যজিৎ কামান, শ্ৰী সাথী কিৰণ গগৈ, শ্ৰী জোনাক কাশ্যপ, শ্ৰী নিশান্ত বৰা, শ্ৰী ইস্পাশ্ৰী ঘোষ, শ্ৰী সুৰেংগনা ভূঞাক সম্বৰ্ধনা জনোৱাৰ লগতে পিতৃ-মাতৃসকলকো অসমৰ মাননীয় শিক্ষামন্ত্ৰীৰ হাতেৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেওঁৰ ভাষণকালত শিক্ষক বদলীকৰণ আৰু নিয়মীকৰণৰ ওপৰত যোগাত্মক ধৰণে কথা কোৱা দেখা যায়। এই ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিছে লাইক কৰি আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।